নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আমাৰ অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত তুলা ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত এনেকুৱা অনুভৱ কৰিব যেন তেওঁলোকে যিসকল লোকৰ পৰা মৰম চেনেহ আদৰ আশা কৰে তেওঁলোকে যেন তেওঁলোকক গুৰুত্ব নিদিয়ে অথবা মূল্য নিদিয়ে। সেই ক্ষেত্ৰত আপোনালোকে অকলশৰীয়া মনত অনুভৱ কৰিব। আপোনালোকে যিমান পাৰে ৰিলেক্স হ'বলৈ চেষ্টা কৰিব। লগতে অকলে সময় অতিবাহিত কৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটোত একো বাধা দেখিবলৈ পোৱা নাযায়। কিন্তু তথাপি আপোনালোকে নতুন চাকৰিৰ বিষয়ে ভাবিব। নতুন কামৰ কথা ভাবিব যদিও কামটো আপোনালোকে কৰিব নোৱাৰিব। আপোনালোক মনৰ পৰাহে আগ্ৰহী হ'ব। বিনিয়োগৰ ক্ষেত্ৰত লাভ দেখিবলৈ পোৱা যায়। এই মাহটোত আপোনালোকে টকা জমা কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো ভাল দেখিবলৈ পোৱা নাযায়। হজম অথবা থাইৰয়ডৰ লগত জড়িত কোনো সমস্যাই দেখা দিব পাৰে। আপোনালোকে যদি বেবী প্লেনিং কৰি আছে তেতিয়াহ'লে এই মাহটো তাৰ বাবে শুভ। সন্তানৰ ক্ষেত্ৰত আপোনালোকে সময় নিদিয়াৰ বাবে অলপ অশান্ত হ'ব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম। এতিয়া আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো পৰিয়াল, মা, আপোনালোকৰ মাতৃ অথবা সন্তানক অত্যন্ত গুৰুত্ব দিব। এই মাহটোত আপোনালোকে কোনো পুৰণি বন্ধু লগ পাব পাৰে। আৰু এই মাহটোত আপোনালোকৰ ঘৰত হঠাৎ আলহীৰ আগমন হ'ব। চাকৰিৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কিবা শিকিবলৈ পাব। বিনিয়োগত শুভ দেখিবলৈ পোৱা গৈছে। আপোনালোকে যদি কিবা টকা পইচা ইনভেষ্টমেণ্ট FD অথবা RD কৰি ৰাখিছে তাত অত্যন্ত লাভৱান হ'ব। ঘৰ অথবা সম্পত্তি কিনাৰো যোগ দেখিবলৈ পোৱা গৈছে। এই মাহটোত আপোনালোকৰ উজ্জ্বলতা বাঢ়িব। লগতে আপোনালোকে সৰু সুৰা বহুতো বস্তু কিনিব পাৰিব। শত্ৰুক আপোনালোকৰ কথাৰ দ্বাৰা পৰাস্ত কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ এই সময়খিনি কিন্তু মধ্যম। আপোনালোকে কোনো পুৰণি বন্ধু অথবা নতুন বন্ধু লগ পাব পাৰে যাৰ লগত কথা বতৰা আদি পাতোতে আপোনালোকৰ বহুখিনি সময় নষ্ট হ'ব। প্ৰেমৰ ক্ষেত্ৰত নতুন কোনো ব্যক্তিৰ লগত কথা বতৰা হ'ব পাৰে। কিন্তু বিবাহৰ বাবে এই কথা আগ নাভাৰিব। দাম্পত্যত বুজাবুজি থাকিব যদিও আপোনালোকৰ জীৱনসংগীয়ে আপোনাৰ প্ৰতি অত্যন্ত চিন্তিত হৈ থাকিব আৰু তেওঁলোকৰ এনেকুৱা মনোভাৱ হ'ব যেন আপোনালোকে কোনো বেলেগ অন্যৰ প্ৰতি আকৃষ্ট নেকি। তেনেকুৱা মনোভাৱৰ বাবে অলপ দাম্পত্যত খেলিমেলি আহিব পাৰে। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তুক ভিডিঅ'ৰ বাবে বেল আইকনটি বজাই ৰাখিব। ধন্যবাদ।